মই ভাৰ্গৱ দুৰে স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইমিট মানিকপুৰত আটক কৰা হৈছে দুধৰ্ষ বেংক হেকাৰক মানিকপুৰ এছবিআইৰ এটিএমৰ পৰা আটক কৰা হৈছে এই দুধৰ্ষ বেংক হেকাৰটোক হবিক জনাইছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক বঙাইগাঁৱৰ মানিকপুৰত কৰায়ত্ব কৰা হৈছে এটা দুধৰ্ষ বেংক হেকাৰক মানিকপুৰ চাৰিআলিৰ এছবিআই এটিএমৰ পৰা কৰায়ত্ব কৰা হৈছে হেকাৰটোক সৌৰভ ৰায় নামৰ লোকজনৰ পৰা টকা হৰকুৱাৰ চেষ্টা চলাইছিল হেকাৰটোৱে আৰু উত্তম কুমাৰ নামৰ এই হেকাৰটোৱে হৰকাইছিল টকা আৰু ৰাইজে উত্তম মাধ্যম খুদাই গতাই দিয়া আৰক্ষী কিন্তু পলাই হাৰিবলৈ সক্ষম হয় আন এটা হেকাৰ এই মুহূৰ্তত জনাইছো টাইমিটৰ দৰ্শকসকলক এই খবৰ বঙাইগাঁৱৰ মানিকপুৰত এবাৰ আটক কৰা হৈছে এটা দুধৰ্ষ বেংক হেকাৰক আৰু এই বেংক হেকাৰটো দিল্লীৰ বুলি জানিব পৰা গৈছে মানিকপুৰ চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ পৰা কৰায়ত্ব কৰা হৈছে এই হেকাৰটো কিন্তু আন এটা হেকাৰ পলাই যাবলৈ সক্ষম হয় আৰু সৌৰভ ৰায় নামৰ এজন লোকৰ পৰা টকা হৰকুৱাৰ চেষ্টা চলাইছিল এই হেকাৰটোৱে কিন্তু কপাল বেয়া আছিল এই হেকাৰটোৰ অৱশেষত আৰক্ষীৰ জালত পৰে দিল্লীৰ এই বেংক হেকাৰটো কিন্তু আনজন সহযোগী পলাই হাৰিবলৈ সক্ষম হয় মোৰ পইচাখিনি উলিয়াব গৈছিলোঁ ক'ত গৈছিলা মানিকপুৰ চাৰিআলি এটিএমৰ এছবিআই এটিএমত গৈ মই বাহিৰত আহিলোঁ মোৰ পইচাটো উলিয়াই দুজন অচিনাকি মানুহ আহিছিলে অহাৰ পাছত মোক ক'ব লাগিছে ভাইটি মই পইচা উলিয়াব নাজানো মোক শিকাই দিবা নেকি হিন্দীত কৈছে মই ব'লা যোৱাৰ পাছত এটিএমৰ স্ক্ৰীণত হোৱাইট কালাৰৰ এখন স্ক্ৰীণ আছিল তাতে দুটা অপশ্যন আছিল কনফাৰ্ম আৰু কেনচেল মই কেনচেল মাৰোঁ কেনচেল টিপা নাখায় তাই কয় কনফাৰ্ম মাৰিব মই কনফাৰ্ম নামাৰাৰ পাছত মই কেনচেল মাৰি থাকোঁ কিবা তাই মোৰ হাতৰ পৰা এটিএম কাৰ্ডখন কাঢ়ি লোৱাৰ পাছত পিন কোডটো মাৰবা মোক কয় জোৰ কৰে পিন কোডটো মাৰবা মই নামাৰোঁ আৰু একবাৰ কয় কোৱাৰ পাছত মাৰি দিয়াৰ পাছত পিন কোডটো মোৰ হাতৰ পৰা আৰু এটিএমখন কাঢ়ি লৈ পিছপিলে এটিএমখন পিছপিলে লৈ এই চুইপ মেচিনটো কি মেচিন আছিল ক'ব নোৱাৰোঁ ইটাত লৈ টি দুইবাৰ বাজিছে বাজাৰ পাছত মোৰ সন্দেহ হোৱাত এটিএমৰ দৰ্জাখন মই বন্ধ কৰি মাতি মানুহ চিঞৰিলোঁ কেইজন আছিলে দুজন আছিল এজন পলাইছিল কোন এটিএমত আছিল এইটো মানিকপুৰ চাৰিআলি এছবিআই তোমাৰ নামটো কি শ্ৰী সৌৰভ ৰায়